এইফালে ই কোন হয় কোন হয় আৰু এজনী আমাৰ বেটি আহি গ'ল খেলিছা ন খেলি আছা বেছি দিওঁ গৰম উঠিছে কাৰেণ্টটো নাই এইজনী আমাৰ চকা এইজনী ডাঙৰ চকা এইজনী গৰমত একদম কি হৈ আছে আকৌ কৈ দিয়া আকৌ বাবা এক্টিং চা আমাৰ ঘৰৰ গাভৰু দুজনী এই দুজনী দেই খুব কচুগুটি দুইজনী আৰু খুব কাজিয়া লাগে মাৰে এজনীয়ে চুলি টানে এজনীয়ে মাৰে তোমালোকে লেতেৰা ভুকতি আছা ন আহা আহিছানে অকল কাম কৰি থাকে অকল আহা এইফালে গাড়ী গ'ল কিনো কৈছে চাওঁগেচোন কি কৰি আছা হা কি কৰি আছা এইফালে এইবোৰ নুকুটি এইজনী আজি ফটো দিওঁতে বেয়া কৰি দিলে নুচুৱে লেতেৰা নুচুৱে দেই আহা এই দিয়া ওচৰত থাকিব নাপায় কাজিয়া লাগে ভণ্টি দুখ পাব নহয় বা আহা কোৱা আহা বা আহাচোন আহা কৰিবা দেই আহা কুকু কুক কুক আকৌ নিদিব দিয়া আহিলে থাকা চাই দেই এইফালে আহি গ'ল আমাৰ ছোৱালীজনী ক'ত গ'ল এজনী আহাচোন এইফালে আহা আহি গ'ল দুষ্ট মানুহ আহি গ'ল আকৌ যাব আজি বনাম মাগুৰ মাছৰ লগত কচু থুৰি জোল এয়া মাগুৰ মাছ আৰু এয়া কচু থুৰি সৰু বিলাহী নহৰু এইটোৱে জিৰা এনেকৈ পাঁচফোৰণ গুড়া ভোট জলকীয়া পিঁয়াজ আলু তেজপাতো ল'ব লাগিব কেৰাহীখন পাতি লৈছোঁ তেল দি দিম মাছ ফ্ৰাই কৰিবলৈ ফ্ৰাই কৰিব মই এতিয়া ঘৰত আছোঁ মানে এতিয়া মাছ ফ্ৰাই কৰি আছোঁ মাছ ফ্ৰাই হৈ গৈছে এতিয়া মই কাঢ়ি ল'ম সেয়া আকৌ তেল গৰম কৰি লৈছোঁ তাৰপিছত ইয়াত দি দিম পিঁয়াজ তেজপাত ভোট জলকীয়াটো দি দিলোঁ ভোট জলকীয়াটো ভাঙি দিছোঁ তেতিয়াহে ঝালটো ওলাব পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লৈ এতিয়া ইয়াত দি দিম কাটি লোৱা আলু এতিয়া দি দিম হালধি অলপ মিক্স কৰি ল'ম তাৰপিছত দি দিম নিমখ সোৱাদ অনুসৰি দিছোঁ আকৌ মিক্স কৰি এতিয়া ঢাকন দি দিম অলপ টাইমৰ কাৰণে গেছটো মিডিয়াম ফ্লেমত থৈছোঁ অলপ
সিজিছে আৰু আলু। তাৰপিছত এতিয়া দি দিম নহৰু, কুটি লোৱা নহৰু। ইয়াত মই আদা ব্যৱহাৰ নাই কৰা। তাৰপিছত ইয়াত এতিয়া সৰু বিলাহী, কচুথুৰি আৰু পাঁচফোৰণ গুড়াখিনি দি দিছোঁ। এতিয়া ভালদৰে লৰাই ল'ম। তাৰপিছত অলপ সময়ৰ কাৰণে ঢাকন দি দিম। গেছটো ল' ফ্লেমতে থৈছোঁ। এয়া নৰসিংহ পাত কাটি ল'ম ভালকৈ। মই এয়া ভালদৰে কুটি ল'ম। আকৌ ঢাকনো দিয়া এতিয়া লৰাই লৈছোঁ। সৰু বিলাহী সিজিছেই। সৰু বিলাহীটো সিজিবলৈ বেছি সময় নালাগে, ভাপতে সিজি যায়। এয়া নৰসিংহ পাত দি দিছোঁ। অলপ সময় এনেকৈ লৰাই থাকিম। ইয়াত দি দিম গৰম পানী। তাৰপিছত মাছ দি দিম। একদমেই চিম্পুল ৰেচিপি, সহজতে পোৱা খাটি গাঁৱলীয়া ব্যঞ্জন। মই আগতেও খাইছোঁ, এনেকৈ খাই বহুতেই ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাবচোন। উতল আহি আছে, এনেকৈ উতলি থাকিবলৈ দিম অলপ সময়। তাৰপিছত খাম আৰু। ফুফু যা ব'লা, ফুফু যা ব'লা, ফুফু ফুফু। এই চেনেলটো কাৰ বাৰু এইটো? বৌ ভাগৰ নেকি? ভিডিঅ' বনাইছোঁ এইফালে। পিঞ্চি বা আমি ফুফু যাওঁ এতিয়া। ফুফু যাওঁ দেই আমি। পৰহি ভয় লাগি গ'লে কামুৰিলে হয় লাগি গৈছে। সেইফালে যাবা নেকি? সেইফালে যাবা নেকি? অ' দেহা, দেহা ক'ত আহিলা? ক'ত আহিলা? আমি ফুফু আহিলোঁ, আমি আইতা ঘৰ আহিলোঁ। কৈ দিয়া, আমি আইতা ঘৰ আহিলোঁ। এইফালে এইফালে চোৱা, এইফালে চোৱা। হাই কৈ দিয়া, হাই। টিকনি টিকনি। কি ক? যি ক'লে নহয় মালভোগ নেকি? মালভোগ নহয়। ময়ো যাম বেটিক ধৰাচোন। ফালে সেউজীয়া ঐ পোৱালি দাঁতকেইটা চাওঁ। ইয়াৰ মানে দাঁতকেইটা নাই, চাহ চাহ কৰি থাকো। কি ধুনীয়া লাগিছে নহয় ন? আন্ধাৰে হৈ গ'ল আৰু। এয়া আমাৰ দেউতাই কচু ৰুই থৈছে দেই। আহিনত খাবলৈ হ'ব আৰু। তাৰপিছত আমাৰ ইয়াৰ পিছফালে, ঘৰৰ পিছফালে আছে তেলৰ কোৰ। এতিয়া ইয়াত কাম চলি আছে। বহুত ধুনীয়া লাগে, ৰাতি একদম পোহৰ হৈ থাকে পুৰা। ওপৰলৈকে লাইট জ্বলি থাকে পুৰা। দেউতা পথাৰৰ পৰা আহিছে। ঘৰ যাওঁ, ঘৰ। কি পালা সেইটো? অ' দাদা বিস্কুট দিলে। অডিঅ' বিস্কুট। মই খাম কৈ দিয়া, মই খাম দেই। এতিয়ালৈ হ'ব আৰু দেই। গান শুনিলেও একদম নাচিবলৈ বিচাৰে আৰু ইয়াত টিভি চাই আছে। চকলেট লাগি আছে দেই এইবোৰ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।